আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। তো আজি আপোনালোকক মই এটা বিশেষ ভিডিঅ' বনাওঁ আপোনালোকৰ বাবে। আপোনালোকে হয়তো সকলোৱে নাজানে সত্যনাৰায়ণ পূজা কি, হয়তো বহুতে জানে আৰু বহুতে নাজানেও। তো আপোনালোকক আজি মই সত্যনাৰায়ণ পূজা দেখাম, মানে সত্যনাৰায়ণ পূজা কেনেকুৱাকৈ হয়, কেনেকুৱা ধৰণৰ হয়, মানে কি দিয়ে সত্যনাৰায়ণ পূজাত, কেনেকৈ কৰে, মই আপোনালোকক সকলোবিলাক দেখাম। তো আপোনালোকে সকলোবিলাক চাই থাকিব। আৰু এজনী নাচি আছে, এইজনী মোৰ ভণ্টি খুৰাৰ ছোৱালী, সৰু খুৰাৰ ছোৱালী। তো আপোনালোকক দেখাম, তো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। আমাৰ বাচ্ছা পাৰ্টি ইয়াতে বহি আছে, জেচিৰ লগতো আছে, জেচি আছে মানে, তো জেচিৰ লগত খেলি আছে, গোটেইকেইটা ইয়াতে আছে। তো তাৰপিছত মোৰ পেহীৰ ছোৱালী, ঘৰৰ ছোৱালী, তো মোৰ খুৰাৰ ল'ৰা, তো পেহী, তাত পূজা চলি আছে, তো বেছি মই হাল্লা কৰিব নোৱাৰোঁ, বিশেষকৈ মই আপোনালোকক বিশেষকৈ দেখাব নোৱাৰোঁ। আপোনালোকক বাৰু দেখাই থাকিম, মানুহ আহিব আছে, বহুত মানুহ আহিব আছে, আমি বৰ্তমান ঘৰৰ মানুহখিনিয়ে আছোঁ। তো আপোনালোকক দেখাম আৰু একদম এণ্ডিঙলৈকে সকলোবিলাক দেখাম, আৰু তাত কেনেকৈ কি কৰে মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। মই বিশেষ নাজানো পূজাটো মানে কি হয়, কিন্তু মই সুধি আপোনালোকক জনাই থাকিম। আৰু মই আজি কেমেৰাটো ইগন'ৰ কৰক, মানে মোৰ কেমেৰা নহয়, সেইটো মানে মোৰ মোবাইলটো অলপ কিবা হৈ আছে, তো মই ভাইটিৰ মোবাইলেদি কৰি আছোঁ। চাই থাকক। এজন ভাইটি মোৰ হাইদিদা এটা, সেইজন ভাইটি। তো মই বেছি হুলস্থুল কৰিব নোৱাৰোঁ, মানে বেছি ডাঙৰকৈ ক'ব নোৱাৰোঁ, পূজা হৈ আছে। মোৰ কপালত ফুট, মানে আমি ফটা ল'লোঁ, আমাৰ সেৱা হ'ল, আমি ঘৰবিলাকে ল'লোঁ। মানে এতিয়া আমি দিনটো আমি লঘোণে আছিলোঁ, তাৰপিছত এতিয়া আমি সেৱা কৰাৰ পিছত আমি কিবাকিবি খাব পাৰিম। তো আমি তাৰ কাৰণে আমি শিলিকা খালোঁ, তাৰপিছত আমাক সেই দিলে আৰু কিবা কি বুলি কয় মই পাহৰিলোঁ, গাখীৰৰ কিবাকিবি ঘি চি দিয়ে, এনেকুৱাকৈ খাব দিলে, আমি খালোঁ। আপোনালোকক দেখুওৱা নহ'ল, সেইটো মানে দেখাইছোঁ। তো আপোনালোকক মই ভালকৈ আমাৰ পুৰোহিতজনক সুধি পেলাই আপোনালোকক জনাম। আপোনালোকে চাই থাকক কি কয় নাৰায়ণ পূজাটো। তাতে ভগৱানৰ তাকে সেইটো আৰু ৰখি থাকিব নোৱাৰোঁ। এতিয়া সত্যনাৰায়ণ, কৃষ্ণ বিষ্ণু সত্যনাৰায়ণ। সত্য মানে সঁচা, নৰ যোগ আয়ন নাৰায়ণ। নৰ মানে মানুহ, আয়ন মানে আনা। সঁচাকৈ মানুহ তাৰ পৰা আনি ঘৰখনত কৰি থাকিব লাগিব। সঁচাকৈ মানুহ তাৰ পৰা আনিব লগা হ'লে সঁচাকৈ মানুহ তাতে কাম আগে কৰিব লাগিব। কৃষ্ণ আছে আগত, অৰ্জুন আছে পিছত, যাত তাতে আগে কাম কৰিবা, কাম কৰাৰ পিছত ভেজ দিব পাৰিম। আজ দিয়াৰ পিছত খৰচ কৰাটো কাকো উদ্ধ নালাগে। সেইকাৰণে কৃষ্ণ বিষ্ণু সত্যনাৰায়ণ। হা, কৃষ্ণৰ জন্ম হওঁতে যমুনা নদীটো পাৰ হৈ যাওঁতেই যি সাপৰ আছিল, বলৰাম সাপৰ ঢল দাই দিয়া শেষনাথ, যমুনা নদী পাৰ হওঁতে আছিল। বিষ্ণুৰ অনবৰতে থাকে, পিছত দেখি সাপৰ, আৰু নাৰায়ণে অনন্ত সূৰ্যত বাধা দি থাকোঁতে সাপৰ আছে। সেইকাৰণে কৈছে কৃষ্ণ বিষ্ণু সত্যনাৰায়ণ, এটাই বস্তু। কৃষ্ণই বিষ্ণু, কৃষ্ণ আকৌ দেৱ দুপাহাৰী কালনা দি গৈছে, কৃষ্ণ বিনা নাহি কেৱ জানিবা বিষ্ণুহে সমস্ত জগত থাকক। অৰ্থাৎ বিশেষভাৱে চিনি ফেলে চলিব লাগিব। চিনিয়াত ভুল হ'লে বিশ্বৰ বিষ্ণু, কৃষ্ণৰ সাপৰে দি যাব বিষ্ণু। সত্যনাৰায়ণ, সত্য মানে সঁচা, নৰ মানে মানুহ, আয়ন মানে আনা। সঁচাকৈ মানুহৰ পৰা আনি ঘৰখন কৰিব লগা হ'লে সঁচাকৈ মানুহ তাতে কিবা কাম কৰিব লাগিব, না কোনোবাই আনা দিব। সেইকাৰণে নৰ যোগ আয়ন নাৰায়ণ। আয়নৰ ঘন্যাক ৰাধা। এতিয়া মই পইচা নিব আহিছোঁ, এতিয়া কৰ্ম কৰিম, কৰ্ম কৰাওঁতে ৰসটো ধাৰণ কৰি কাম কৰিব লগা আছে। এতিয়া ইয়াক গালি পাৰোঁ, তাক গালি পাৰোঁ, মোৰ দ্বিতীয়বাৰ কাম কৰিব মাত কৰে নহয়। মোৰ ৰসটো ধাৰণ কৰি মুখখনত ভাল পালেহে মাতব, বেয়া বুলি মাতব নেকি? সেইকাৰণে ৰাধা ৰসটো ধাৰণ কৰি কাম কৰিব লাগিব। বুজিছোঁ? কৃষ্ণ মানে কৰ্ম। এতিয়া ৰাধা কৃষ্ণ, মাই দিতি আগে ৰাধা, তাৰপিছত কৃষ্ণ। শিৱ পাৰ্বতী, আমি তিৰিবৰা, আগে শিৱ, তাৰপিছত পাৰ্বতী শিৱ নহয়। এতিয়া কৃষ্ণ কংসৰ কাৰাগাৰত জন্ম গৈছে। কংস কোৱা কথা হাতৰ কৰ্ম, কংস অসুৰ। কোৱা কথা কাৰোবাক অসুৰৰ দৰে ক'ব লাগিব, আৰু কৰ্ম কৰিলেও কেতিয়াবা অসুৰৰ দৰে কাম কৰিব লাগিব। কোৱা কথা হাতৰ কৰ্ম। কংস মানে দেহা, এই দেহাটো যেতিয়া গিলি বাচি আছোঁ, কোৱা কথা হাতৰ কৰ্মৰ দৰে চলিব। কংস অসুৰ আছিল, মথুৰাৰ ৰজা। আমাৰ কাম কৰাওঁতে মুঠি ঘৰখনত ৰলি ৰজাৰ দৰে চলিব পাৰিম। নৰৈ যদি প্ৰজাৰ দৰে কাৰোবাক খুজিব লাগিব, হয়নে? ৰজা ৰলিহে ৰজা। কংস মথুৰাৰ ৰজা। কংসৰ কাৰাগাৰত কৃষ্ণ জন্ম গৈছে। তাৰে আগত ছয়টা মাটিত আছিলে মেচি। সেই ছয়টাৰ নাম কি? হৰি। কৃষ্ণ কৃষ্ণ হৰি অ ৰাম।
কংকৈ মাটি তাপৰে মাৰিছে সেই চুতীয়াৰ নাম হৰি হৰি হওঁতে হৰণ কৰে শক্তাবাদী ঋতু কন্যা ঋতু মানুহৰ সৈতে কাম কৰোঁ লোক মদ মাতৃ মাটি তাপৰে মাৰিছে সেইকাৰণে ৰাক্ষং উঠিয়ে মাটিত দিশিত চালি ৰাক্ষংবিলাক ঠাণ্ডা পৰি বুঢ়া বুজিছা আৰু আজি সেও কৈছিল সেও সেয়াকেই নিয়ম ঠাণ্ডা পৰে হৰি ঋতু হৈছে সেনে ন নিশ্চয় বুজি পালে মানে ধুনীয়াকৈ বুজাই দিছে তো আমাৰ যিটো মানে আমি সেই বুলি কওঁ আৰু আমি বেলেগ একো নকওঁ বেলেগ বুলি আমি একো নামাতো জাষ্ট আমি বামুণ বুলিয়ে কওঁ বেলেগ একো নকওঁ তো अरे कहना क्या चाहते हो মই এইটো কাৰণে মানে দেখালোঁ যে এইটো কাৰণে মানে মই ভিডিঅ'টো বনালোঁ বহুতেই নাজানে সত্যনাৰায়ণ পূজা কি আৰু বহুতে হয়তো জানেও তো নাজানাবিলাকক মই দেখাই দিলোঁ যে এনেকুৱাকৈ সত্যনাৰায়ণ পূজা ৰাতি হয় দিনতো কিছুমানে কৰে নকৰে বুলি নকওঁ কিন্তু আমি ৰাতিয়ে কৰোঁ আমাৰ প্ৰত্যেক বছৰে সত্যনাৰায়ণ পূজা হয়ে ৰাতিয়ে কৰোঁ আমি তো মানুহো বহুত হয় আপোনালোকক মানুহবিলাক দেখাম সকলোবিলাক দেখাম তো চাই থাকা বাই বাই মাতো কিবা দি মাতো কিবা দি কেনা লাগছে পিজ্জা মাতত কেনা লাগছে পিজ্জা তাই কেনা লাগছে একদম মজা ইমান দিনতে আনা তাত তাই ফোন কৰিলে ফোন ৰিচিভ নকৰে তাৰপিছত আৰু সেই তাইৰ কামত ব্যস্ত হৈ থাকে যিদিনাখনে তাইক মাতো নৰে পিছদিনাখনেই তাই কামত যাব লাগিব স্কুলৰ মাষ্টৰনী যি ব্যায়ামত কাম কৰে একদম মানে ব্যস্ত মানুহ এইগিলাখান হয়নে তই কোনদিনাখনে আমাক তই ষ্টেটাছ পাইছা গম পাইছা আমি যাবলৈ আমাক কৈছে যাবলৈ এইগিলাখান আপি নাহে আজি পূজা বুলি আহিছি দেখাবা এতিয়া প্ৰসাদ বিতৰণ কৰি আছে প্ৰসাদ দি আছে অলপ পিছত ভোগ তাৰপিছত ভোগ দিব আপোনালোকক দেখাম আপোনালোকে স্কিপ নকৰাকৈ চাব এইফালেও মানুহ আছে তাতো মানুহ আছে সকলোবিলাকতে মানুহ আছে খাই আছোঁ ইয়াতে গুড়া গুড় দৈ গাখীৰ চেনি মৌ ঘি এইবিলাকে বনায় বহুত টেষ্টি হয় মানে যাৰ ঘৰত সত্যনাৰায়ণ পূজা নকৰে এইবিলাকে নাজানে আৰু যাৰ ঘৰত বনায় নিশ্চয় জানে গুড়াটো বহুত টেষ্টি হয় গুড়াটোৱে আৰু মানে ভোগ বুলি কয় আৰু বহুত ভাল লাগে তো চাই থাকক বাকীবিলাকে খালে মই খোৱাটো দেখালোঁ বাকীবিলাকক দেখুওৱা নাই মানে বহুত কাম কৰি আছোঁ এইটো কাৰণে এনেকৈ দিলে খাব ইজি হয় বহুত ধুনীয়া হয় আৰু এনেকৈ দিলে তলত যায় এনেকৈ দিলেও খাব পাৰি খালী গিলাচ যা আৰু খোৱাকৈ ভাল লাগছে দি এতিয়া মানুহবিলাক ঘৰলৈকে যাব ঘৰলৈকে গৈ আছে সকলোবিলাক যাব ওলাইছে গুড়া খোৱা হ'ল গুড়াটোৱে আৰু প্ৰসাদৰ পিছত গুড়াটো খাই আৰু সকলোৱে ঘৰলৈকে গ'ল এতিয়া আমাৰ ফেমিলি পাৰ্টি হ'ব যা মানুহ খা একদম মাৰা এভৰিৱান আজিলৈ ইমানতে সামৰণি মাৰোঁ আমি আপোনালোকক ভাত খোৱা দেখালোঁ মই এবাৰ ভাত খাওঁ তো ভাত পানী খাই আমি শুই যাওঁ তো আজিলৈ ইমানেই ভিডিঅ'টো কেনে পালে জনাব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে কাষত কৰি দিব তো আপোনালোকক আকৌ লগ পাম অন্য এটা ভিডিঅ'ত বাই বাই গুড নাইট